কি কুঁৱলিছো আজি গুড মৰ্ণিং এভৰিৱান কি যে খদৰকৈ ওলাইছোঁ নহয় এইটো বছৰৰ প্ৰথম স্কুল বোলো দেহা মানুহক একেলগতে দুটাই গৈ থৈ আহোঁগৈ আনকালে বাৰু বাইকতে যায় আজি ঠাণ্ডাটো বৰ বেছি আৰু ইয়াত দেখিছেনে কপালত মাছ ভজা তেল পৰি অৱস্থাই নাই ৰাতিপুৱা প্ৰায় 8:30 হ'বলৈ হ'ল কিন্তু গোটেই ধুঁৱলি কুঁৱলি হৈ আছে ৰাতিপুৱা সময়কণ বেছিয়ে ঠাণ্ডা পৰি থাকে স্কুল টাইমিংটো অলপমান চেঞ্জ কৰিলে ভাল হয় চাওঁচোন বাৰু কি কৰে বাই অকণি অকণি ল'ৰা ছোৱালীবোৰ দেখিলে যে বেয়াই লাগি যায় ঠাণ্ডাত যেন বৰ কষ্ট পাইছে সেনেকুৱাই লাগে মনটো দেহা মানুহকো ৰাখিলোঁ ৰাস্তাত উভতি আহোঁতে গৰম গৰম চাহ দেখি ৰ'ব নোৱাৰিলোঁ আৰু আমি খাই লওঁ আপোনালোকক একেবাৰে ঘৰত লগ পাই আছোঁ চাহ কাপ যে খালোঁ ঘৰ আহি পালোঁ কি নাপালোঁ পেটে যি গুৰমুৰ কৰিছে তাৰমানে ৰাতিপুৱা সময়কণত আমাৰ চাহ খোৱা অভ্যাসটো একেবাৰে নাই দেখিলে আকৌ লোভো লাগে নহয় পাইছোঁ এতিয়া মছলা লৰালৰিকৈ আহি বেল কেইটামানকে ভাঙিলোঁ অলপ ৰহিয়ে গৈছে তেনেকৈ উলিয়াই ল'লোঁ আৰু জুচ লগতে কেইটামান মগুও ল'লোঁ আৰু কমলা কেইটামানো গুচাই লওঁ ৰ'ব একেবাৰে চল তল টুপি চুপি পিন্ধি লৈছোঁ ভালদৰে যি ঠাণ্ডা আৰু এই কমলা বাকলিখিনি যে পেলাই নিদিওঁ কেক চেক যে বনাম তাত ইউজ কৰি ঠিক আছে তেন্তে খাই লওঁ আজিলৈ আহিছোঁ দেই